যিকোনো এটা সম্পৰ্কৰ মাজত খং কম কৰিবলৈ হ'লে আমি সদায় এই 5টা কথা মনত ৰখা বহুত বেছি দৰকাৰ। প্ৰথম কথাটো হ'ল সদায় মৌন হৈ থাকিবলৈ চেষ্টা কৰিব লাগে। আমি সকলোৱে জানো এখন হাতেৰে কেতিয়াও চাপৰি নাবাজে। যেতিয়া দুজনৰ মাজত কিবা কথাত তৰ্ক লাগে তেতিয়া এজন ব্যক্তি সদায় মৌন হৈ থাকিবলৈ চেষ্টা কৰিব লাগে, তেতিয়া খং লাহে লাহে নিজে নিজে কমি আহিব। দ্বিতীয় কথাটো হ'ল প্ৰতিটো তৰ্কত বা প্ৰতিখন কাজিয়াত জয়ী হ'ব লাগিব বুলি কোনো তেনেকুৱা কথা নাই। এটা কথা সদায় মনত ৰাখি থ'ব, কাজিয়াতকৈ সদায় সম্পৰ্ক বেছি গুৰুত্বপূৰ্ণ। তৃতীয় কথাটো হ'ল পুৰণা কথাবোৰ খুচৰিবলৈ সদায় বাদ দিব লাগিব। যেনেকৈ এডোখৰ ঘাঁহ যিমানে খুচৰি থাকিব সিমানে সেই ঘাঁহডোখৰ বেয়া হৈ গৈ থাকিব। ঠিক সম্পৰ্কৰ মাজতো তেনেকুৱা, যিমানেই পুৰণা কথাবোৰ খুচৰি থাকিব সিমানেই নিজৰ সম্পৰ্কটো সদায় বেয়া হৈ গৈ থাকিব। চতুৰ্থ পইণ্টটো হ'ল যেতিয়া আপোনাৰ বহুত বেছি খং উঠে, সেই খং উঠাৰ সময়ত সদায় নিজৰ ঠাইডোখৰ সলনি কৰিবলৈ চেষ্টা কৰিব লাগে বা বেলেগ কামত বিজি হ'বলৈ চেষ্টা কৰিব লাগে। আৰু যেতিয়া আপুনি সেই ঠাইডোখৰৰ পৰা আঁতৰি যাব বা আপুনি বেলেগ কামত বিজি হৈ যাব, তেতিয়া সেই পৰিৱেশটো নিজে নিজে ভাল হৈ পৰিব। পঞ্চম পইণ্টটো হ'ল যিকোনো এটা সম্পৰ্কত কেতিয়াও খং কৰি সিদ্ধান্ত ল'ব নালাগে। সদায় ঠাণ্ডা মগজুৰে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব লাগে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আপুনি খঙত যিমান ভালকৈ কথা ক'লেও সেই কথাখিনিৰ প্ৰভাৱ সদায় সেই সম্পৰ্কটোৰ ওপৰত সদায় ওলোটাকৈ পৰে। যদি এই কথাকেইটা আপোনালোকে মানি চলে তেতিয়া নিশ্চয় আপোনালোকৰ সম্পৰ্কৰ মাজত বহুত সোনকালে খংখিনি কম কৰিব পাৰিব। কথাকেইটা হয়নে নহয় নিশ্চয় এটা কমেণ্ট কৰি জনাব।